ভাত বনালে নে নাই আপোনালোকে? মই এফালে গৈছিলোঁ, আহি পাইছোঁ। এতিয়া আকৌ ভাত বনাওঁ। দুপৰীয়া ভাত বনাবই। নমস্কাৰ, মোৰ পাকঘৰলৈ। এয়া পিঁয়াজ কাটি লৈছোঁ পোলাও বনাবৰ কাৰণে। 4টা পিঁয়াজ, পোলাওত পিঁয়াজ বেছিকৈ লাগে। এইখিনি ভেজ পোলাও বনাম যে মটৰ, গাজৰ আৰু ফ্ৰেঞ্চবিন, কেঁচা জলকীয়াও লৈছোঁ। এই কাজু বাদাম আৰু খিচমিচ আৰু তেজপাত লৈছোঁ। হেৰি দিছোঁ, ৰিফাইন দি দিছোঁ। কাজু বাদাম, খিচমিচ, তেজপাত চব দি দিছোঁ। পিঁয়াজ দি দিছোঁ। অলপমান ৰঙচুৱা হওঁতে ডিমকেইটা মই আগতে বইল কৰি থৈছিলোঁ, এইখিনি দি দিছোঁ। চব্জিখিনি কেঁচা জলকীয়া এটাও কাটি দিছোঁ। আলু জহা চাউল তিয়াই থৈছিলোঁ 20 মিনিটৰ কাৰণে। পোলাও বনালে অকণমান চাউল বেছিকৈ দিবলগীয়া হয়, তাৰমানে পোলাওটো বেছি নুখায় মানে, সেইটো কাৰণে অকণমান চাউল বেছিকৈ দিয়া হৈছে। জহা চাউল অলপ সময় ভাজিহে মই সেই পানী দিছোঁ দেই। ভালকৈ ভাজি ল'ব লাগিব। ঘিউ দিছোঁ, এয়া দিছোঁ মান ধনিয়া আৰু পদিনা দিছোঁ লগত। এতিয়া কাম নাই আৰু, সেইটো কাম হৈ গ'ল। এতিয়া মাংসও বনাই আছোঁ। ব্ৰইলাৰ মাংস আগতে আনি থোৱা আছিলে, অলপমান আছিলে, বনাই দিছোঁ। হৈয়ে গ'ল মোৰ পোলাও মোৰ ৰেডি। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বৰ পটাপট হোৱাৰ কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। এইখিনি কাঁহীখন সোৱাদহে লাগিছে। স্কুলত